নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বন্ধু বান্ধৱীসকল আজি মই কোনো ধৰণৰ ৰেচিপি নাই বা ব্লগ ভিডিঅ' লৈ অহা নাই আজি আপোনালোকৰ বাবে মই এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো হৈছে গ্ৰাম্য সমাজৰ প্ৰতি ঘৰতে থকা এটা খুবেই চিনাকি সঁজুলি তাঁতশাল আৰু তাঁতশালৰ প্ৰতিটো অংগ সঁজুলি আপোনালোকৰ লগত চিনাকি কৰাই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে ভিডিঅ'টোত দেখাম এখন কাপোৰ আৰম্ভণিৰ পৰা শেষলৈকে কেনেদৰে বোৱা হয় সেইখিনি দেখাম আৰু প্ৰথমতে মই এইটো দেখাইছোঁ যঁতৰ আৰু এই যঁতৰত মুহুৰা আৰু ববিন কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু এই লোহাৰৰ মাৰিডাল দেখিছেনে এইফালেদি ববিন আৰু মুহুৰা ভৰাই পেলাই মুহুৰাখিনি কৰা হয় লগতে এই চকাটো এনেদৰে ঘূৰাই থাকিব লাগিব আৰু আন সাইডে এইটো হৈছে এটা ডাঙৰ চেৰেকি ইয়াতেই সূতাখিনি ভৰাই লোৱা হয় এইটো বাঁহেৰে বনোৱা হয় আৰু আটাইতকৈ প্ৰয়োজনীয় বস্তু সূতা এইখিনি মই পকোৱা সূতা লৈছোঁ যিহেতু চাদৰ বম আৰু লাগিব আমাক এনে ধৰণৰ ববিন আগতে বাঁহৰ ববিন ব্যৱহাৰ কৰিছিলে এতিয়া যিহেতু প্লাষ্টিকৰ ওলাইছে গতিকে প্লাষ্টিকৰে ব্যৱহাৰ কৰে আৰু এতিয়া চেৰেকিটোত সূতাখিনি ভৰাই ববিনখিনি কৰা হ'ব আৰু এনেদৰে কৰিব লাগিব আপোনালোকে কাপোৰ যিমান লগায় সেই অনুসৰি ববিনখিনি কৰিব লাগিব ইয়া সকলোখিনি ববিন বাতি ল'ম সকলোখিনি ববিন বটা হৈ গ'ল এইখিনি আঁচু দিবৰ কাৰণে এইকেইটা কালাৰ বাতি লোৱা হৈ গ'ল আৰু এতিয়া কৰিম তাঁত বাতি কৰা প্ৰক্ৰিয়া তাৰ কাৰণে এখন কলপতুৱা তলত পাৰি লোৱা হৈছে আৰু এডাল এডাল বাঁহৰ মাৰি খুচি বগা ববিনখিনি বহাই দিয়া হৈছে আৰু প্ৰতিডালৰ পৰা এডাল এডাল সূতা টানি লোৱা হ'ব আৰু এয়া খুঁটি দুটা পুতি লৈছোঁ আৰু সেই সৰু খুঁটি দুডাল দেখিছেনে সেইকেইডালক বাটচিৰি বুলি কোৱা হয় আৰু আমাৰ যিহেতু জেগাখিনি বহুত ঠেক হয় গতিকে দুমুটোকে লগাব লাগিব চাদৰখিনি আৰু এইটো সাইডে আন দুটা খুঁটি পুতি লোৱা হৈছে আৰু এতিয়া ববিনখিনিৰ পৰা উলিয়াই থোৱা সেই সূতাখিনি এনেদৰে মাৰিকিডালত ভৰাব লাগিব আৰু এনেকৈ টানি পেনাই সেই সিফালে থকা খুঁটিটোত সোমোৱাই দিবগৈ লাগিব চাই থাকক আপোনালোকে কেনেদৰে কৰিছোঁ আৰু আমাৰ তাঁত বাতি কৰা প্ৰক্ৰিয়া এনেদৰেই চলি থাকিব আৰু এতিয়া যিহেতু আঁচুখিনি দিয়া হৈছে গতিকে কালাৰিং ববিনকেইটা খুৱাই লোৱা হ'ল তাৰপিছত আকৌ পুনৰ বগা ববিনকেইটা খুৱাই লোৱা হ'ব আৰু এনেদৰেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো চলি থাকিব আৰু আপোনালোকে যিমান দীঘল লগায় সেই অনুসৰি ববিনখিনি কৰিব লাগিব আৰু এতিয়া তাঁতৰ খুঁটিডাল যে পুতিছিলোঁ এটা সাইডে সেইটো সাইডৰ খুঁটিডাল আঁতৰাই এডাল মাৰি ভৰাব লাগিব এইডালক ডাং মাৰি বুলি কোৱা হয় আৰু বাট চিৰিডালৰ সলনি এডাল ডাঙৰ চিৰি ভৰাব লাগিব যিহেতু এতিয়া ৰাজ ভৰোৱা হ'ব গতিকে সেইকেইডাল চুটি আছিলে যিহেতুকে গতিকে এইকেইডাল ভৰাই লোৱা হ'ল আৰু টানকৈ এইকেইটা সাইডত খুঁটি পুতি টান কৰি লোৱা হ'ব আৰু এতিয়া ৰাজ ভৰাম এতিয়া মাজত এডাল খুঁটি পুতি লৈছোঁ এতিয়া এডাল এডাল সূতা লৈ ৰাছত ভৰাই ভৰাই যাম আৰু ৰাজ ভৰাবলৈ ব্যৱহাৰ কৰা সেইডাল সঁজুলি ৰাজ ভৰোৱা সঁজুলি বুলিয়ে কয় বেলেগ একো নাম নাই এতিয়া গোটেইকেইডাল সূতা এনেদৰে ভৰাই ল'ম ৰাছত আমাৰ প্ৰায়খিনি সূতা ভৰোৱা হৈ গৈছে আৰু এটা কথা এনেদৰে সূতাখিনি ৰাছৰ মাজেৰে পাৰ কৰি পেলাই এডাল সৰু শলাত সুমুৱাই সুমুৱাই যাব লাগিব এনেদৰে প্ৰতিডাল সূতা ৰাছৰ মাজেৰে সুমুৱাই এই সৰু শলাডালত সুমুৱাই সুমুৱাই যাব লাগিব এনেদৰে আমি গোটেই সূতাখিনি কৰি ল'ম আৰু সূতাখিনি ৰাছত ভৰোৱাৰ পিছত আমি চাদৰকেইখন চিন দি ল'ম মই ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ পাহৰি থাকিলোঁ কৈ দিছোঁ এতিয়াই আপোনালোকে যিমানটো দীঘল কৰে সেই অনুপাতে
চিন দি ল'ব এতিয়াই। আৰু এতিয়া আমাৰ গোটেই সূতাখিনি ৰাছত ভৰোৱা হৈ গ'ল। এতিয়া এইখন চলাব লাগিব, গতিকে চাই থাকক কেনেদৰে চলাওঁ। আৰু এতিয়া এই ডাংমাৰিডাল দেখিছেনে? এই ডাংমাৰিডালৰ ছাইডেদি এই ডাঙৰ চিৰিডাল সুমুৱাই দিব লাগিব, মাজেদি একদম। আৰু এই চিৰিডাল মই সেই অলপমান বগাখিনিৰ মাজেদি নাই সুমুওৱা, কাৰণ সেইখিনি অলপ বেছি হ'ল, গতিকে সেইখিনি কাটিব লাগিব। বাকী আমাৰ এই চিৰিডাল সুমুওৱা হৈ গ'ল। এতিয়া পিছলৈ ঠেলি দিম দুইডাল চিৰি। এই দুইডাল চিৰিয়ে মেইন, যদি এই দুইডাল চিৰি ওলাই যায় তেতিয়া তাঁতখন সম্পূৰ্ণ নহ'ব। আৰু এতিয়া ৰাছখন চলাই চলাই নি গৈ থাকিম। আৰু এই সৰু কাঠিডাল এতিয়া সেই ডাঙৰ তুলঠাটোৰ মাজত ভৰাই ঘূৰাব লাগিব, গতিকে চাই থাকক। এতিয়া এই তুলঠাটো জুখি ল'ম যাতে দুইটা ছাইড সমান হয়। চিৰি এডালে জোখ লোৱা হৈছে, দুইটা ছাইড সমান হ'ব লাগিব। দুইটা ছাইডে যিহেতু জোখা হৈ গ'ল, এতিয়া লাহে লাহে মেৰিয়াব লাগিব। আৰু মেৰিয়াওঁতে একদম পোনকৈ মেৰিয়াব, বেকা বেকি নকৰিব, নহ'লে সূতাখিনি ঢিলা হ'ব। আৰু মেৰিয়াই যাওঁতেই ৰাছখন পিছলৈ ঠেলি ঠেলি যাব লাগিব। অলপমান ঘূৰাই হোৱাৰ পিছত এতিয়া ইয়াত খুঁটি দুটা পুতি এনেকৈ লোহাৰ এডালেৰে টান কৰি ল'ব লাগিব দুইটা ছাইডে। আৰু আকৌ সেই চিৰি দুডাল আগলৈ নি ৰাছখনো আগলৈ নিব লাগিব। আৰু ৰাছখন অলপ নিয়াৰ পিছত এতিয়া ৰাছখনৰ আগ ছাইডে আৰু এডাল চিৰি সুমুৱাই দিব লাগিব মাজেৰে। আৰু সুমুৱাওঁতে একদম সাৱধান হ'ব। সেই চিৰিডাল সুমুৱাই দিয়াৰ পিছত এতিয়া এই ডাংমাৰিডাল উলিয়াই দিম আমি, আৰু পুনৰ ৰাছখন চলাই চলাই গৈ থাকিম ভালদৰে। এয়া গোটেইখিনি চলাই যিহেতু আমাৰ শেষ হ'বলৈ হৈছে। এই নীলা চিনবোৰ দেখিছেনে? প্ৰতিখন চাদৰৰ জোখাৰে উজলাৰে চিন দিয়া হৈছিলে। আৰু ইটো ছাইডে থকা খুঁটি দুটা উঘালি ল'লোঁ। আৰু এতিয়া এই সূতাবোৰ এনেকৈ এযোৰ এযোৰকৈ বহল বহল কৰি দিছোঁ, যিহেতু ঘূৰাই আহোঁতে সমান হ'ব লাগিব ইটো ছাইডে। এতিয়া আকৌ তুলঠাটো ঘূৰাই আনিম ৰাছখন আগলৈ চলাই চলাই। এয়া আমাৰ একদম শেষ হৈ গৈছে চলাই, একদম মূৰ পাইছোঁহি। আৰু এতিয়াই আমি গোটেইখন চপাই নিদিওঁ, অলপমান থকালৈকে চলাব লাগিব। আৰু এতিয়া ইয়াত খুঁটিকেইটা পুতি ল'ম। আৰু খুঁটি পুতা হৈ গ'ল যিহেতুকে এতিয়া তুলিব লাগিব বৰ তোলাখিনি মই নেক্সট ভিডিঅ'ত দিম। এইটো হৈছে পাৰ্ট 1, যিহেতু গোটেই ভিডিঅ'টো দিলে বহুত দীঘল হৈ যাব। আৰু এইটো ভিডিঅ' যিহেতু কমপ্লিট হোৱা নাই, গতিকে ভিডিঅ'টোৰ সামৰণি এতিয়াই নকৰোঁ। গতিকে নেক্সট পাৰ্টটো চাই থাকিব, আৰু তেতিয়ালৈকে বাই বাই।